নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মই আজি আপোনালোকক টেঙামৰা গুটিৰ এটা জ্বলা মিঠা ৰেচিপি দিওঁ বুলি ভাবিছোঁ আহকচোন চাওঁ তাৰ কাৰণে মই টেঙামৰা গুটি কেইটা কাটি আনি এনেদৰে গুছাই লৈছোঁ টেঙামৰা গুটিখিনি এনেকৈ বাকলি নুগুচোৱাকৈও আগতীয়াকৈ ধুই ল'ব পাৰি মই কিন্তু আগে গুচাই লৈ পিনে ধুম বুলি ভাবিলোঁ সেইকাৰণে আগে বাকলিখিনি গুচাই লৈছোঁ এয়া গুচোৱা হৈ গ'ল তাৰপিছত এতিয়া মই ভালদৰে ধুই ল'ম এতিয়া মই গোটেইখিনি লোৱা নাই অলপ থৈ দিছোঁ পাছত বনাম বুলি টেঙামৰা গুটিখিনি ধোৱা হৈ গৈছে এতিয়া কেৰাহীখনত পাতি লৈছোঁ টেঙামৰা গুটিখিনি মই বনাবৰ কাৰণে গুড় লৈছোঁ মিহি মিহিকৈ কাটি লৈছোঁ তাৰ ভোট জলকীয়া এটা লৈছোঁ পাঁচফোৰণ লৈছোঁ আৰু গোটা জিৰা লৈছোঁ কেৰাহীখনত অলপ তেল দি লৈছোঁ তাৰপিছত পাঁচফোৰণ 2 চামুচ দি দিছোঁ এতিয়া টেঙামৰা গুটিখিনি দি দিম টেঙামৰা গুটি নহয় একচুৱেলি এইখিনি বাকলিহে দি দিছোঁ ভালদৰে লৰাই ল'ম যাতে গুটিখিনি তেলৰ লগত মিক্স হৈ যায় তাৰপিছত গেছটো মিডিয়াম ফ্লেমত ৰাখি অলপ টাইম ঢাকি থ'ম 5 মিনিটমানৰ পাছত এয়া এনেকুৱা হৈ গৈছে এতিয়া ইয়াত জলকীয়াখিনি দি দিম আৰু গোটা জিৰাখিনি দি দিম 2 চামুচ নহয় 1 চামুচ আধা দিছোঁ ভালদৰে লৰাই মিক্স কৰি দিম এতিয়া চেণ্টটো অকণমান ভাল আহে এতিয়া গুড়খিনি দি দিছোঁ আপোনালোকে ইয়াত জলকীয়া নিদিবও পাৰে মই বিলাহী টকখনৰ নিচিনা লাগে জলকীয়া দি দিলে সেইকাৰণে মই জলকীয়া দি দিছোঁ আপোনালোকে বাৰু খাইছে নাই এনেকৈ টেঙামৰা বনাই যদি খাইছে মোক কমেণ্ট কৰি জনাবচোন এতিয়া ভালদৰে গোটেই গুড়খিনি মিক্স কৰি অকণমান টাইম মিডিয়াম ফ্লেমতে সিজাম এয়া জলকীয়াখিনি এনেকুৱা হোৱালৈকে সিজাই থাকিব অকণমান আঠা টাইপ হৈ গৈছে এয়া হৈ গ'ল এতিয়া মই এইখিনি এটা চাফা কণ্টেইনাৰ ল'ম ভৰোৱা হৈ গৈছে এতিয়া আপোনালোকে ইয়াৰ ৰুটিৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে আপোনালোকৰ ইচ্ছা যেনেদৰে খাব বিচাৰে খাব পাৰে ইমানখিনিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব তেতিয়াহে মই আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব ধন্যবাদ